লুৰিণজ্যোতি গগৈ মাতৃৰ স্মৃতিত কোনে এটা দিনতে ৰচি উলিয়ালে গীত। স্বৰ্গীয় টুলু গগৈৰ স্মৃতি চিৰযুগমীয়া কৰি ৰখাৰ কাৰ এয়া পদক্ষেপ। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ মাতৃৰ স্বৰ্গীয় টুলু গগৈয়ে যোৱা বুধবাৰে ডিব্ৰুগড়স্থিত সঞ্জীৱনী হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। প্ৰথমতে মই আই মাতৃ লুৰিণজ্যোতি গগৈ দেৱৰ আই মাতৃক মই প্ৰণাম জনাইছোঁ। আচলতে গান এটা কৰিছোঁ, ইয়াৰ বাবে মই ধন্যবাদ দিব বিচাৰিছোঁ বিশেষভাৱে মহেন্দ্ৰ হাজৰিকাদেৱক। গতিকে তেখেতে প্ৰথম কথাটো শুনি পেলালে আৰু তেখেতে সম্পূৰ্ণৰূপে যোৱাকালি মোৰ লগত আছে ষ্টুডিঅ'ত, তেখেতে লিখিছে, ময়ো অকণমান কথা সংযোজন কৰিছোঁ। তেনেকৈ গীত এটা আমি এইমাত্ৰ উন্মোচন কৰিলোঁ আৰু আশা ৰাখিছোঁ অসমবাসী ৰাইজে গীতটি শুনিব, আঁকোৱালি ল'ব। সকলোৰে অতি প্ৰিয় তথা দেশ জাতিৰ হকে চিন্তা কৰা এগৰাকী মাতৃক হেৰুৱাই এতিয়া মৰ্মাহত পৰিয়ালবৰ্গৰ লগতে শুভাকাংক্ষী। স্বৰ্গীয় টুলু গগৈৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবলৈ মাত্ৰ এটা দিনতেই এটা সংগীত ৰচনা কৰি উলিয়ালে জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকাৰ লগতে ৰাজীৱ শদিয়াই। আছুৰ উপসভাপতি বিনয় ডবেৰ পৰিচালনাত কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা, প্ৰাৰ্থনা বৰঠাকুৰ আৰু ৰাজীৱ শদিয়াই কণ্ঠদান কৰা গীতটি তিনিচুকীয়াৰ ৰয়েল হাইনেন্সত শুভ উদ্বোধন কৰে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই। এগৰাকী মাতৃ যাৰ হৃদয় জাতিৰ স্বাভিমানী চেতনাৰে সংপৃক্ত, যিয়ে জাতিক ভাল পায় তেওঁক আমি মৰম কৰিমেই। খবৰটো বিয়পি গ'ল, খবৰটো বিয়পি গ'ল, লুৰিণজ্যোতিৰ সাদৰী মাতৃ হঠাতেই নোহোৱা হ'ল। লুৰিণজ্যোতিৰ স্বাভিমানী আই অদেখা দূৰলৈ গ'ল। আই অনুপমা নালাগে উপমা, বুকুৰে হৃদয় বাখৰুৱা, আজন্ম চেতনাৰ বন্দনা। খবৰটো বিয়পি গ'ল, খবৰটো বিয়পি গ'ল, লুৰিণজ্যোতিৰ সাদৰী মাতৃ হঠাতেই নোহোৱা হ'ল। তোমাৰ তুলনা নাই, জীৱনৰ ৰাতিপুৱা তুমিয়েই শিকালা, জীৱন যুঁজত মোৰ সাহস হৈ থিয় দিলা, হঠাতেই গলাগৈ গুচি অজান দেশলৈ বুলি। খবৰটো বিয়পি গ'ল, খবৰটো বিয়পি গ'ল, লুৰিণজ্যোতিৰ সাদৰী মাতৃ হঠাতেই নোহোৱা হ'ল। লুৰিণজ্যোতিৰ স্বাভিমানী আই অদেখা দূৰলৈ গ'ল। তিনিচুকীয়াৰ পৰা ৰূপু দাসৰ ৰিপৰ্ট, আছাম টুডে লাইভ।